हेलो गाइस, আজি মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছো। দেখি গম পাইছে চাগে ফুচকা ৰেচিপি আৰু সকলোৰে প্ৰিয়। এটো হৈছে ইয়াতে টেঙা পেকেট এটা থাকে, ইয়াতে পদুনা আৰু টেঙা থাকে পানীটোৰ কাৰণে। এয়া ফুচকাখিনি দেখিবলৈ পাইছে, এইখিনি 80টা মান থাকে, মই হিচাপ কৰিছিলো মানে। আৰু তেল অলপমান গৰম কৰি ইয়াতে মই ফুচকা এটা দি চাইছো প্ৰথমতে। এটো দেখিছে কেনেকৈ ফুলি আহিছে। जिसे ढूंढता हूं मैं हर कहीं जो कभी मिली मुझे है नहीं मुझे আৰু এনেকৈ দুটা তিনটাকৈ মই দি গৈছো। এটা এটাকৈ দিলে টাইমটো লাগি যাব, কাৰণ ফুচকা বনাওতে অলপ টাইম লাগি যায় আৰু টাইমৰ কাৰণে মোৰ ধৈৰ্য নাই, খাওঁ খাওঁ লাগিয়ে যায় ন, সেইকাৰণে আৰু জলদি কেনেকৈ হয় হেতুকে লাগি আছে। ছোৱালীসকলৰ সকলোতকৈ প্ৰিয় বস্তু ফুচকা আৰু মোৰ যে একদম বহুতেই প্ৰিয়। আৰু এনেকৈ দুটা তিনটাকৈ দি লৈছো। ফুচকা কিটা কিন্তু বহুত ধুনীয়াকৈ ফুলি আহিছে, দেখিবলৈ পাইছে। বাও, এটা দেখোন বেয়াই হৈ গৈছে। এইকেইটা মই গোটেইকেইটা দি লৈছো, তিনটা চাৰিটাকৈ। চাব যাতে গেছটো মিডিয়াম ফ্লেম কৰি লয়। এইফালে মোৰ ফুচকাখিনি হৈ গৈছে। এতিয়া মই এটা বাটিত আলু ৰেডি কৰিছো। আলুখিনি বইল কৰি লৈছিলো আৰু সেইখিনি মই এতিয়া পিটিকা বনাম। এতিয়া মই পানীখিনি ৰেডি কৰি লৈছো। পানীখিনিৰ কাৰণে মই পদুনাৰ টেঙাখিনি দি লৈছো। ইয়াত নিমখ নিদিয়ে যাতে, ইয়াত পানী দিছো। নিমখটো পদুনা পানীখিনি দিয়াই থাকে। আৰু ইয়াতে ধনিয়া দিছো, অকণমান পিয়াজ দিছো ফ্লেভাৰৰ কাৰণে। ইয়াতে চাট মছলা অকণমান দিছো। চাট মছলাত নিমখ থাকে, বেছিকৈ দিব নালাগে। আৰু অকণমান ৰেড চিলি দিছো, জ্বলাটোও থাকে ইয়াতে টেঙা পানীখিনিত। আৰু দিছো আলুখিনি পিটিকা কৰি ল'ম। এতিয়া মই আলুখিনিত অলপমান পিয়াজ দিছো, অলপমান ধনিয়া দিছো আৰু অলপমান কেঁচা জলকীয়া কাটি থোৱা দিছো। এতিয়া মই ইয়াতে চাট মছলাটো সৰহকৈ দি ল'ম, কাৰণ চাট মছলাটো দিলে ফুচকাটো খাই ভাল লাগে। আৰু ইয়াতে টমেটো চচ অকণমান দি লৈছো আৰু অকণমান নিমখ দিছো, চাট মছলা দিয়াই আছিলে, আৰু অকণমান ৰেড চিলি। আৰু ইয়াতে মই টেঙা পানীখিনি অলপ 2 চামুচমান দি লৈছো। টেঙা পানীখিনি দিলে আলুখিনি খাবলৈ আৰু টেষ্টি হয়। ভালদৰে পিটিকা কৰি লৈছো। এইখিনি দেখিছে, ইয়াতে আৰু অকণমান টেঙা পানী দি দিছো। এইফালে মই ইয়াত এটা ফুচকা ভাঙি দিছো পানীখিনিত। আৰু এয়া মোৰ ফুচকা ৰেডিমেড ফুচকা।
এয়া এটা খাই কিন্তু পুৰা কোমল হৈছে বজাৰত কিনে ফুচকা লগাই নাই একদম পুৰা কোমল হৈছে আলুখিনি যে একদম ফুচকালা বেপাৰী ওচৰত থকা আলু নিচিনা হৈছে এই লখিমপুৰত যিসকলে গম পাই চাগে কমাৰ্চ কলেজৰ ফ্ৰণ্টে এটা দাদা বহে তেওঁ বহুত ধুনীয়াকৈ বনায় ফুচকাকেইটা আৰু তাতে খাই ভাল লাগে বিশেষকৈ বেলেগ জেগাত ভাল নালাগে তাতে ভাল লাগে আৰু তাৰ নিচিনাই হৈছে ইমান জ্বলা হৈছে বাবুৱে কেনেকৈ খাইছে ফুচকাত অকণমান জ্বলা হ'লে ভাল লাগে আচলতে বাবুৱে জানো কেনেকৈ খাইছে ইমান জ্বলা পানীটো খোৱা নাই সি লাষ্টৰ দুটা আছেগে দুটাতে বাবুকে ধৰিছোঁ বাবুৱে খাব মোৰটো হৈ গ'ল পুৰা পেট ভৰ্তি হৈ গ'ল তেনেহ'লে আজিৰ ফুচকা ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকৰ মোক জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা কৰি দিব যদি লাইক কৰিছে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ মোৰ চেনেলত যদি আপোনালোক নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদে মোক আগুৱাই নিয়াত সহায় কৰিব তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম এতিয়ালৈ বাই বাই